মোৰ জন্মদিনত কিবা এটা দিম বুলি আমাৰ পোৱালীয়ে ৰাতিপুৱাই টেকেলি ভাঙিছে। এইবাৰ পিছে একো বিশেষ নকৰো ভাবিছিলো, কিন্তু এইটোও জানো মই নাভাবিলে বা নামাতিলে ইহঁতিবোৰ জানো নহাকে থাকিব। কেক দুটা হাতত লৈ তিনিওজনী ওলাইছেহি, তাৰ মানে কি আৰু খানাটো খুৱাবই লাগিব সিহঁতক। পিছে এটা কথা ভাল, মই অকল যোগাৰহে কৰি দিব লাগে, দায়িত্ববোৰ চবেই নিজে নিজে লৈ লৈছে। আৰু কি খাবি বুলি কোৱাৰ লগে লগে টপককে এটাই উত্তৰ ওলায়, গাহৰি। কিন্তু তাৰে মাজত আমাৰ আজি সোণীয়ে গাহৰি নাখায়, আৰু আনফালে ঠাকুৰে আৰম্ভণি কৰিলেই। পিছে ইমান গৰমত অকমানতো বান্তাহে আৰু খাই ল বোলো ল। সোণীয়ে পনীৰ বনোৱাৰ লগতে পিছে আজি আমাৰ ধুনীয়া গাহৰি বনাইছিলে দেই। আৰু এইফালে আমাৰ ঠাকুৰৰ হুলস্থুল, গাহৰি অকমান লাগে তাক চাকনা খাবলৈ। নামত ঠাকুৰৰ, কিন্তু খাইছে গোটেইখিনি। আৰু তেনেকুৱাতে শিৱালয় বেকাৰ্ছৰ পৰা অবিনাশে মোলে কেক এটা লৈ আহিছিলে। আৰু এইফালে আমাৰ ঘৰৰ মেইনজনী মানে মামন বা ভাগৰি জুগৰি ওলাইছেহি বেচেৰি। বাৰু যিয়ে নহওক, চবেইতো নিজৰ নিজৰ লাইফত ব্যস্ত, কিন্তু তাৰে মাজত অকণমান টাইম উলিয়াই মোক লগ কৰিহি যে সেইটোৱে বহুত মোৰ কাৰণে। লগে ভাগে ভাত সাজো খালো গোটেইখিনিয়ে। আৰু তেনেকুৱাতে মোলে আৰু এটা কেক আহিলে, উস্তাদিজনীয়ে দি পঠাইছিলে। আৰু এইটো কেকৰ লগতে আজিৰ দিনটোৰ সামৰণি। নাই হোৱা অত্যাচাৰী সোপা আহিবলৈ আছেই নহয়।